বাহিৰত বহুত জোৰে বৰষুণ পৰি আছিল আৰু স্কুলৰ ভিতৰত ক্লাছ চলি আছিল। এন্ধাৰত কিতাপ, ব্লেকবোৰ্ড একো দেখা যোৱা নাছিল। সেইকাৰণে শিক্ষকে স্কুলৰ ছাত্ৰ-ছাত্ৰীবোৰক ক'লে, আজি এটা প্ৰশ্ন সোধো। যিজনে শুদ্ধ উত্তৰ দিয়ে তাকেই 500 টকা দিম। সকলো ছাত্ৰ-ছাত্ৰীয়ে আনন্দত চিঞৰি উঠিলে। শিক্ষকে প্ৰশ্ন কৰিলে, ছাত্ৰ-ছাত্ৰীসকল, মই যদি তোমালোকক 500 টকা দিওঁ, তোমালোকে কি কৰিবা? ছাত্ৰ-ছাত্ৰীবোৰে এজন এজনকৈ উত্তৰ দিলে। কোনোবা যদি ক'লে, মই ক্ৰিকেট খেলা বেট কিনিম, কোনোবা ক'লে, মই ফুটবল কিনিম, আৰু কোনোবাজনে ক'লে, চাইকেল কিনিম। তাৰ বিপৰীতে আনজনে ক'লে, মই ভিডিঅ' গেম কিনিম। কোনোবা ক'লে খেলা পুতলা কিনিম, আৰু কোনোবাজনে ক'লে, মেলাত পিষ্টল কিনিম। তেনেতে শিক্ষকজনে লক্ষ্য কৰিছিল, পাছৰ বেঞ্চৰ এজন ছাত্ৰই মনে মনে বেঞ্চৰ চুকত বহি আছিল। শিক্ষকজনে আগুৱাই গৈ ছাত্ৰজনক সুধিলে, কিয় মন মাৰি আছা? তোমাক যদি মই 500 টকা দিওঁ, তুমি কি কৰিবা? ল'ৰাজনে ফটা ফটা মাতেৰে ক'লে, মই এযোৰ মাৰ বাবে চশমা কিনিম। কাৰণ মোৰ মা বুঢ়া হোৱাৰ বাবে চকুৰে কম দেখে। সেইবাবে মই স্কুলৰ ফিজ দিবৰ কাৰণে অসুবিধা হয়। কাৰণ মায়ে বেলেগৰ কাপোৰ চকুৰে কম দেখাৰ বাবে কম চিলাব পাৰে, আৰু কম কাপোৰ চিলাই পোৱা কম টকাৰে চাউল দালি কিনাৰ বাবে মোৰ স্কুলৰ ফিজ দিবলৈ অসুবিধা হয়। যদি মই মাক চশমাযোৰ কিনি দিওঁ, তেতিয়া মায়ে বহুত কাপোৰ চিলাব পাৰিব, তেতিয়া বহুত টকা পাব, আৰু মায়ে মোক স্কুলৰ ফিজ দিবলৈ অসুবিধা নহ'ব। তেতিয়া মই ভালদৰে পঢ়িব পাৰিম। তেতিয়া শিক্ষকজনে ক'লে, কিয়? তোমাৰ মাক চশমাটো তোমাৰ দেউতাইও কিনি দিব পাৰে। তেতিয়া ল'ৰাজনে ক'লে, মই বহুত সৰু থাকোঁতেই দেউতা ঢুকাই গৈছিল। শিক্ষকজনে ল'ৰাটোৰ কথাত নিজকে বহুত দুখ অনুভৱ কৰিলে আৰু ক'লে, তোমাৰ উত্তৰত মই বহুত সুখী। লোৱা, এই 500 টকা তোমাক দিলোঁ। এনেকৈ কৈ পকেটৰ পৰা 1000 টকা ওলাই দি ক'লে, আৰু 500 টকা মই তোমাক ধাৰে দিছোঁ। তুমি মাৰ বাবে এযোৰ চশমা কিনিবা। তুমি এই ধাৰে দিয়া 500 টকাটো মোক ধাৰ মাৰি দিবা বুলি মই আশাৰে বাট চাই থাকিম। এনেকৈ 20 বছৰ গ'ল। 20 বছৰ পাৰ হ'ল। আকৌ বাহিৰত বহুত বৰষুণ। স্কুলৰ ভিতৰত ক্লাছ চলি আছিল। তেনেতে পুলিচৰ গাড়ীৰ চাইলেনৰ শব্দ কৰি 3খন গাড়ী স্কুলৰ সন্মুখত ৰৈ দিলে। বিদ্যালয়ৰ সকলো শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী অবাক হৈ গৈছিল। তেনেতে বৰষুণত ভিজি ভিজি জিলা উপায়ুক্ত ক্লাছৰ সন্মুখত আগুৱাই গ'ল। শিক্ষকজনেও আগুৱাই আহিলে, ক'লে, কওক ছাৰ। ছাত্ৰজনে ক'লে, 500 টকাৰ ধাৰ মাৰিবলৈ আহিছোঁ। এনেকৈ কৈ শিক্ষকজনৰ ভৰিত উপায়ুক্তজনে আঁঠু কাঢ়ি দিলে। শিক্ষকজনে উপায়ুক্তজনক তুলি আনি হুকহুকাই কান্দি দিলে আৰু দুবাহুত সাৱটি ধৰিলে। সেয়েহে বন্ধুসকল, দেহত শক্তি নাথাকিলেও দুৰ্বল নহবা। ভৰি দুখন থমকি ৰলেও গন্তব্য স্থান আধৰুৱা নকৰিবা। ধনেৰে ছাকচেছ কিনিব নোৱাৰে, কিন্তু ছাকচেছ হ'লে বহুত ধন ঘটিব পাৰে। আপোনাৰ অকণমান সহায়ে যদি কাৰোবাৰ জীৱন গঢ়াব পাৰে, পৃথিৱীত আৰু তাতকৈ ধৰ্ম একো নাই। বন্ধুসকল, যদি আজিৰ ভিডিঅ'টো ভাল লাগিল, প্লিজ ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব, লাইক দিব। আজিলৈ ইমানেই। ধন্যবাদ। জয় হিন্দ, জয় আই অসম।